আটাইলৈ নমস্কাৰ থাকিল টেট উত্তীৰ্ণ বিশেষকৈ ডিজাৰ্ভিং ক্যান্ডিডেট সকলৰ কাৰণে ডিজাৰ্ভিং যিসকল টেট পাছড ক্যান্ডিডেটস আছে তেওঁলোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট আছে আপোনালোকে মোৰ ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈ চাব গুৰুত্বপূৰ্ণ কথা সমু ভিডিঅ দুই এটা মই ইয়াতে গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছো ইয়াৰ আগতে মই আপোনালোকক কৈলো যে এটা কথাত আপোনালোকে সাৱধান হ'ব যে কিছুমান ভিডিঅত মই দেখিছো যে কিছুমান ভিডিঅত এডুকেশনাল ভিডিঅত কিন্তু ৰং ইনফৰমেশন দিয়া থাকে ৰং ইনফৰমেশনটো ৰঙে হয় আৰু ইনফৰমেশনৰ লগত তেওঁলোকৰ এনেকুৱা পাবত গজে কিছুমান ইউটিউবাৰ আছে তেওঁলোকৰ যেহেতু নলেজো কি জানি সীমিত এই ক্ষেত্ৰত গতিকে দেখিছো যে অনুকৰণ বেলেগৰ ভিডিঅ অনুকৰণ কৰে কোনো কথা নাই কিন্তু সেই অনুকৰণ কৰিলেও তাক শুদ্ধ ৰূপত প্ৰকাশ কৰাটো উচিত বুলি ভাবো যেহেতু এটো এটা এডুকেশনাল চ্যানেল হয় গতিকে তাৰ পৰা আপোনালোকে সাৱধানে থাকিব মই যোৱাকালি এটা ভিডিঅ দিছিলো ৰিগাৰ্ডিং যিসকল ডিজাৰ্ভিং ক্যান্ডিডেটস আছে যিসকলে ডিজাৰ্ভ কৰে সেই পোষ্টৰ কাৰণে তেনেকুৱা পোষ্টৰ এটা এডভাৰটাইজমেন্ট ওলোৱাৰ পিছত মই এটা ভিডিঅ দিছিলো এই সন্দৰ্ভত আগৰ পৰাই জনা আছিল বিষয়টো যোৱাকালি মই যেটো ভিডিঅ দিছিলো এই ভিডিঅটোত আছিল যে আদৰ্শ বিদ্যালয়ৰ 23টা প্ৰিন্সিপাল পোষ্টৰ কাৰণে যেটো ভ্যাকেন্সি ওলাইছে সেই ভ্যাকেন্সিটো এনেকুৱা নহয় যে খালি হোৱা পোষ্টৰ কাৰণে নহয় এনেকুৱা কোনোবাই যদি কৈছে কোনি ইউটিউবাৰে আপোনালোকে এই বস্তুটো ক্লিয়াৰ হৈ ল'ব নহলে আপোনালোকে কনফিউজনত থাকিব যিবিলাক সিবিএসইৰ মডেল স্কুল এস্টাবলিশ কৰিছে নতুনকে সেই নতুন বিদ্যালয়বিলাকত প্ৰিন্সিপালৰ পোষ্ট দিয়া হ'ব আৰু প্ৰিন্সিপালৰ পোষ্টত এগেইনষ্টত আৰু প্ৰিন্সিপালৰ পোষ্টৰ এগেইনষ্টত এটা হ্যান্ডসাম স্যালাৰি দিয়া হ'ব 30,000 to 1,10,000 স্কেল পেৰ এটা স্যালাৰি দিয়া হ'ব আৰু বাকি আনুষংগিক যিবিলাক কথা আছিল আপোনালোকক মই যোৱাকালি ভিডিঅটোত জনাইছো কিন্তু দেখিছো যে এনেকুৱাও কোনোবা ইউটিউবাৰে কৈছে এলাউন্সৰ মিনিং কি হ'ব পাৰে এক্সেপ্ট TeT আৰু মাদ্ৰাছা টেট বুলি আছে তাৰ মানে TeT আৰু মাদ্ৰাছা টেটৰ বাহিৰে সাধাৰণ মিনিং বিলাকো ভুল কৰা দেখা গৈছে গতিকে আপোনালোকে এই বিষয়টো কনফিউজনত থাকিব নালাগে মই আগতেও কৈছো যে প্ৰপাৰ ইনফৰমেশন কালেক্ট কৰিব প্ৰপাৰ ইনফৰমেশন কালেক্ট কৰাটো আৰু প্ৰপাৰ নলেজ ৰখাটো আপোনালোকৰ প্ৰয়োজন গতিকে এই কথাখিনি কনফিউজনটো দূৰ কৰিব কাৰণে মই আকৌ আপোনালোকক এবাৰ কৈ দিছো যেটো আদৰ্শ বিদ্যালয় সংগঠনৰ আন্ডাৰত যিবিলাক সিবিএসইৰ আদৰ্শ বিদ্যালয় আছে সেইবিলাকহে পৰিব টিজি মেনেজ যিবিলাক আদৰ্শ বিদ্যালয় আছে সেইবিলাক কিন্তু এই আদৰ্শ বিদ্যালয় সংগঠনৰ ভিতৰত এতিয়াও লোৱা নাই আৰু সেইবিলাক সেবাৰ আন্ডাৰত হয় এটো হল সিবিএসইৰ আন্ডাৰত যিবিলাক ইংলিশ মিডিয়ামৰ আদৰ্শ বিদ্যালয় আছে সেই আদৰ্শ বিদ্যালয়ৰ 23টা বিদ্যালয়ৰ এগেইনষ্টত 23 জন প্ৰিন্সিপালৰ পোষ্ট ওলাইছে তাতে নতুন বিদ্যালয়বিলাক ইয়াতে আগৰ পৰা কিবা এনেকুৱা নহয় যে পোষ্ট খালি হৈছে তাৰ পিছত দিছে হেনেকুৱা নহয় কনফিউজ যাতে আপোনালোকে নহয় গতিকে আপোনালোকে দৰকাৰ পড়লে মোৰ ভিডিঅটো আৰু এবাৰ চাই ল'ব পাৰে মই এই সন্দৰ্ভত এই কাৰণেই কৈছো যে ইয়াতে ৰং ইনফৰমেশন মই বেলেগ ভিডিঅত পাইছো এই কাৰণে আপোনালোকক জনালো সো ধন্যবাদ থাকিল আৰু এনেকুৱা আপডেট পাবলৈ মোৰ চেনেল চাই থাকিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ